হেল্ল' গাইজ, আজি আমি এটা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ 5 মিনিটৰ। চ' ইয়াতে আমি ফুচকা লৈছোঁ 10টা ন আৰু ম'ম' 5টা লৈছোঁ। এতিয়া আমি এইখিনি চেলেঞ্জটো কৰিম। আপোনালোকে এইফালে আলু আৰু এইফালে টেকেলি পানী। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি ইয়াতে টাইমাৰটো লগাই দিম মোবাইলত। ইয়াতে 5 মিনিট দেখাই আছে। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ না। আৰু 3 মিনিট আছে দেখোন। খাব পাৰিবিনে? গোটেইখিনি ঘৰতে বনাইছোঁ। ইমান গৰম গাইজ, খুব গৰম দিছে। ইমান গৰম গাইজ, ঘামাই গৈছে এইবিলাক। বহুত বেছি। তোমাৰ তাত ৰ'দটো বেছি। বাবু চাই আছে। খাবার ধুনীয়া হৈছে আৰু সোৱাদো হৈছে। টেষ্টটো বহুত বেলেগ হৈছে লাগে। আৰু 25 ছেকেণ্ড আছে।
মোৰ দুটা আৰু এটাৰ হাফ আছে আৰু মাৰ দুটা খোৱা হৈছে নহয় দুটা খোৱা মানে কি বাকীখিনি দুটা আছে দুটা আছে তো আজি মা উলিয়াই আৰু মোক খোৱাই হোৱা নাই আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব খুব গৰমত কৰিছোঁ নৰ্মেল হয় তো কৰিলে ভাল হ'ব আৰু ইয়াৰ পৰা যায় আজিলৈ এইখিনি আছিলে ভাল পাই প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ